হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনাৰ সকলোৰে ভাল আৰু মোৰ ভালেই। হ'লেও গাটো ইমান ভাল নহয়, কাহ হৈ আছে। যি কি নহওক, আপোনালোকৰ ভালেই, মোৰ ভাল। আজি আপোনালোকৰ কাৰণে মই ভিডিঅ' এটা লৈ আহিছোঁ, ৰেচিপি ভিডিঅ' হয়। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় মোক জনাবলৈ নাপাহৰিব। কেনেকুৱা কণী পালেং শাকৰ আজি চব্জি বনাবলৈ ভাবিছোঁ। আপোনালোকে নিশ্চয় মাছৰ লগত খাইছে, এনেদৰে কণীৰ লগত খাইছেনে নাই? যিসকলে খাইছে সেইসকলে বাৰু জানিছে, আৰু যিসকলে খোৱা নাই সেইসকলে এনেদৰে খাই চাব। এয়া মই পিঁয়াজ, বিলাহী দুটা লৈছোঁ, আলু সিজাই বইল কৰি দুটা লৈছোঁ, কণী 4টা আৰু নহৰু লৈছোঁ, আৰু পকা জলকীয়া 3টা, পালেং শাক। এইখিনি মই এতিয়া ধুনীয়াকৈ কণীকেইটা আৰু আলুকেইটা মই বইল কৰি ল'লোঁ। নহৰুখিনি অলপ থেতেলিয়াই ল'ব লাগিব, আকৌ জলকীয়াকেইটা আপোনালোকে বেছিকৈ জলকীয়া খাই যদি বেছিকৈ দিব পাৰে। আৰু পালেং শাকখিনি ধুনীয়াকৈ ধুই ল'ব। এয়া দেখিছেনে? এইখিনি ধোৱা ওলাই আছে। মোৰ কণী এটা ফুটি গ'ল সিজাওঁতে। আৰু যি কি নহওক, মই 4টা মানুহ 4টা কণী লৈছোঁ। আৰু এতিয়া পালেং শাকখিনি মই ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। মানুহ কম যিহেতু কমকৈ বনাইছোঁ, আৰু এনেদৰে শাকখিনি এনেদৰে মিহিকৈ কাটি ল'লোঁ মই। চাওক, এতিয়া বিলাহীকেইটা সৰু সৰুকৈ কাটি ল'ম, জলকীয়া ফালি আৰু নহৰুখিনি থেতেলিয়াই ল'ম। এইখিনি গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহী এটা পাতি লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দিব। এয়া দেখিছে, ছাইডত মই আলুখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। পিটিকিও দিব পাৰি আপোনাৰ ইচ্ছামতে। আৰু মই এইখিনি এনেদৰে এতিয়া ইয়াত মিঠাতেল অলপ দিলোঁ। যিমান পৰিমাণৰ লাগে সিমানখিনি দি ল'ব। আৰু কণীকেইটা এতিয়া মই অলপ ভাজি ল'ম, কাৰণ কণীকেইটা ভাজি নল'লে ভাল নালাগে। গতিকে কণীকেইটা অলপ ফ্ৰাই কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া অলপ হালধি দি দিছোঁ, আৰু অলপ নিমখ দি দিছোঁ। তেলতে দি দিছোঁ এইখিনি। আৰু এয়া মই কণীকেইটা ফ্ৰাই কৰি লওঁ। এতিয়া কণীকেইটা অলপ টাইম লৰাই মেলি অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। কাৰণ আমি তৰকাৰী বা চব্জি বনালে কণীটো অলপ ভাজি ল'লে ভাল হয়। গতিকে মই ভাজি ল'লোঁ। এনেকৈ 2-3 মিনিট ভাজিলে ৰঙচুৱা হৈ যায় সোনকালে, ইমান টাইম নালাগে। এয়া চাওক, কণীকেইটা ৰঙচুৱা ধুনীয়া কালাৰ হৈ উঠিছে। আৰু সেইকেইটা এতিয়া মই উলিয়াই ল'ম। এয়া চাওক, প্লেট এখনতে উলিয়াই ল'লোঁ। এইখিনিতে মই ফাৰ্ষ্ট বিলাহীখিনি আগতে মই ভাজি লওঁ বুলি ভাবিছোঁ। কাৰণ বিলাহীয়ে শাকে যদি মই একেলগে দি দিওঁ, তেতিয়া শাকখিনি কঠুৱা হৈ থাকিব। যেনেই বিলাহী দিলে বস্তুবোৰ কঠুৱা হৈ যায়। গতিকে মই আগতে বিলাহীখিনি ভাজি লৈ এনেদৰে উলিয়াই ল'ম। তাৰপিছত মই বাকীখিনি দি ভাজিম। বেছি টাইম নালাগে ভাজোঁতে, এইখিনি 2 মিনিটমান ভাজিলে অকণমান সিজি গ'লে হৈ যাব। মই এইখিনিও ভাজা হ'ল। এয়া দেখিছে, অলপ সিজা যেন হৈছে। এয়া
ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া সিজিছেগৈ আৰু এইখিনি মই এতিয়া প্লেটখনত উলিয়াই ল'ম। কিছুমান বিলাহী তৎক্ষণাত সিজি নাযায়, টান টান হৈ থাকে। বাৰু যি কি নহওক, এইখিনি মই প্লেটখনতে উলিয়াই ল'লোঁ। সিজাইও দিব পাৰে বাৰু, আপোনালোকে আলুখিনি যেতিয়া বইল কৰিব তেতিয়া বিলাহীটো বইল কৰি ল'ব পাৰে। অলপ মিঠাতেল দি ল'ম মই। অলৰেডি কেৰাহী গৰম হৈ আছে, গতিকে তেলখিনি পকিয়ে গ'ল। এতিয়া মই পিঁয়াজ আৰু নহৰুখিনি দি ভাজি ল'ম। পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু সেইখিনি দিলোঁ, আৰু মই নহৰুখিনিও দি দিম। অলপ ভাজি লৈছোঁ। তাৰপাছত নহৰুত অলপ থেতেলিয়াই লৈছোঁ। জলকীয়া 3টা মই ফালি লৈছিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ অলপ ভাজা যাবলৈ দিব। চাওক ধুনীয়াকৈ ভাজি গৈছে। তেতিয়া কেঁচা গোন্ধটো নাথাকে নহৰুৰ। এতিয়া মই শাকখিনি দি দিম। তাৰ আগত মই আলুখিনি দি দিওঁ। আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম, যিহেতু অলৰেডি মই সিজাই লৈছোঁ। বেছি সিজাই থাকিব দৰকাৰ নাই, অলপ ভাজি ল'লেই হ'ল। তেনেই সহজ বনাবলৈ। শাক যিহেতুকে আমি বিভিন্ন ধৰণে খাব পাৰোঁ। আমি পালেং শাকটো কেঁচাকৈ পিচি খালেও ভাল হয়। আৰু এতিয়া মই ইয়াত শাকখিনি দি দিলোঁ, আৰু এইখিনি এতিয়া মই ভাজি ল'ম ধুনীয়াকৈ। মই সেইদিনাখন এনেকৈ পালেং শাকটো পিচি মই পুৰি বনাইছিলোঁ। আপোনালোকে পুৰি পৰঠা তেনেকৈ বনাই খাব পাৰে। কিছুমানে সৰু ল'ৰা ছোৱালীক দিব পাৰে তেনেদৰে বনাই ঘি লগাই। মই সৰু ছোৱালীক তেনেকৈ বনাই দিছিলোঁ, আৰু তাই খুব ভাল পালে। সৰুকৈ বনাই দিছিলোঁ, তাই এখন খায়েই দিলে। বাৰু যি কি নহওক, এতিয়া চাওক ধুনীয়াকৈ সিজোতেও বেছি টাইম নালাগে। আমাৰ শাকটো পালেং শাক, এনেও শাক সিজোতে ইমান সময় নালাগে। এতিয়া এইখিনি হৈ গ'ল। ইয়াত নিমখ হালধি আপোনালোকৰ জোখমতে দি দিব। ইয়াত হালধি অলপ দি দিছোঁ, আৰু এইখিনি অলপ লৰাই আকৌ নিমখ অকণমান যিমান লাগে সিমান আপুনি অনুমানক্ৰমে দিব। চাওক মই আধা চামুচ জোখৰ দিছোঁ। জুইটো অলপ কমাই লৈছোঁ, বহুত টানকৈ উঠিছে জুইটো, যাৰ কাৰণে শাকখিনি পুৰি যাব খুজিছিলে। বাৰু যি কি নহওক, এতিয়া এইখিনি অলপ টান এনেকৈ লৰাই মেলি পানী দি দিম আৰু। চাওক ধুনীয়াকৈ সিজিয়ে গ'ল। মই কৈছোঁৱে শাক সিজোতে টাইম নালাগে, আপোনালোকে নিশ্চয় জানে। চাওক একদম খাওঁ খাওঁ লাগি গৈছে। শাকৰ গোন্ধটো ইমান ধুনীয়া ওলায়। যি শাক বনালেও শাকৰ গোন্ধ এটা ওলায়, ইমান ধুনীয়া লাগে। এতিয়া মই অকণমান আকৌ ঢাকনি এখন মাৰি থ'ম 2 মিনিটমান। তাৰপাছত আকৌ মই 2-3 মিনিটৰ পিছত আকৌ ডুঙাইছোঁ। চাওক ধুনীয়া হ'ল, এইখিনি সিজিয়ে গৈছে। আৰু ইয়াত মই পানী অলপ দি দিলোঁ। ঠাণ্ডা পানী নিদিব, থাকিলে গৰম পানীয়ে দিব।
কাৰণ ঠাণ্ডা পানী দিলে আমাৰ বস্তুটো গৰমৰ পৰা একেখেতে ঠাণ্ডা পানী ঢালি দিলে কেনেকুৱা হ'ব পাৰে। গতিকে মই ভাজি চব্জিবিলাকত যেতিয়া পানী দিব লগা হয় মই ঠাণ্ডা পানী নিদিওঁ, গৰম পানীয়ে দিওঁ। কৰাই থাকে গৰম পানী। আৰু যি কি নহওক এইখিনি মই এতিয়া